উত্তৰাধিকাৰী পাপ কি? আদামৰ যোগেদি পাপৰ পথি থকা অন্তৰ্নিহিত প্ৰৱণতা মানৱ জাতিত প্ৰৱেশ কৰিলে আৰু মানুহবোৰ স্বভাৱতে পাপী হৈ পৰিল। যেতিয়া আদামে পাপ কৰিছিল তেতিয়া তেওঁৰ বিদ্ৰোহৰ পাপৰ দ্বাৰা তেওঁৰ আভ্যন্তৰীণ স্বভাৱ ৰূপান্তৰিত হৈছিল। তেওঁৰ ওচৰলৈ আধ্যাত্মিক মৃত্যু আৰু বিকৃততা আনিছিল, যিটো তেওঁৰ পিছত অহা সকলোৰে বাবে বিয়পি পৰিব। আমি পাপ কৰাৰ কাৰণে নহয়, বৰং পাপত জন্ম হোৱাৰ বাবেই আমি পাপ কৰোঁ। এই পাৰ হৈ যোৱা অসততাক উত্তৰাধিকাৰী পাপ বুলি জনা যায়। আমি যেনেকৈ পিতৃ মাতৃৰ পৰা শাৰীৰিক বৈশিষ্ট্যসমূহ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰোঁ, ঠিক তেনেকৈ আমি আদামৰ পৰাও আমাৰ পাপী স্বভাৱবোৰ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰোঁ। ৰজা ডায়ুদেও গীতমালা 51 নম্বৰত পতিত মানৱ স্বভাৱৰ এই অৱস্থাৰ বাবে শোক প্ৰকাশ কৰিছিল যে নিশ্চয় মই জন্মৰ সময়ত পাপী আছিলোঁ, মোৰ মায়ে মোক গৰ্ভধাৰণ কৰাৰ পৰা মই পাপী আছিলোঁ। মচিৰ বিধান দিয়াৰ আগতে মানুহক পাপী বুলি গণ্য কৰা হোৱা নাছিল, যদিও উত্তৰাধিকাৰী সূত্ৰে পোৱা পাপৰ বাবে মানুহ তেতিয়াও পাপী আছিল। আৰোপ কৰা পাপ কি? বিধান দিয়াৰ পিছত বিধান উলংঘা কৰি কৰা পাপবোৰ তেওঁলোকৰ ওপৰত আৰোপ কৰা হৈছিল, অৰ্থাৎ হিচাপ দিয়া হৈছিল। আনকি বিধান উলংঘাক মানুহৰ ওপৰত আৰোপ কৰাৰ আগতেই পাপৰ চূড়ান্ত শাস্তি অৰ্থাৎ মৃত্যু ৰাজত্ব কৰি থাকিল। মিয়া 5:14 পদত লিখা আছে, তথাপিও যিসকলে আদামৰ আজ্ঞালংঘনৰ দৰে পাপ কৰা নাই, আদামৰ পৰা মচিলৈকে তেওঁলোকৰ ওপৰতো মৃত্যুৱে ৰাজত্ব কৰিছিল। এই আদম আহিবলগীয়া জনৰ প্ৰতিৰূপ আছিল। আদমৰ পৰা মচিলৈকে সকলো মানুহ মৃত্যুৰ বশৱৰ্তী হৈছিল, মচিৰ বিধানৰ বিৰুদ্ধে কৰা পাপমূলক কাৰ্যৰ বাবে নহয়, যিটো তেওঁলোকৰ হাতত নাছিল, কিন্তু তেওঁলোকৰ নিজ উত্তৰাধিকাৰী পাপী স্বভাৱৰ বাবে। মচিৰ পিছত আদামৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা পাপৰ বাবে আৰু ঈশ্বৰৰ বিধান উলংঘা কৰাৰ পৰা পাপ বুলি গণ্য কৰা দুয়োটাৰে বাবে মানুহ মৃত্যুৰ বলি হৈছিল। ঈশ্বৰে মানৱ জাতিৰ উপকাৰৰ বাবে আৰোপ নীতি ব্যৱহাৰ কৰিছিল যেতিয়া তেওঁ বিশ্বাসীসকলৰ পাপক যীশুখ্ৰীষ্টৰ ওপৰত আৰোপ কৰিছিল, যিয়ে সেই পাপৰ বাবে শাস্তি মৃত্যু ক্ৰুচত পৰিশোধ কৰিছিল। আমাৰ পাপ যীশুৰ ওপৰত আৰোপ কৰিছিল। ঈশ্বৰে তেওঁক এনে ব্যৱহাৰ কৰিছিল যে তেওঁ এজন পাপী যদিও তেওঁ পাপী নাছিল, আৰু তেওঁক সমগ্ৰ জগতৰ পাপৰ বাবে মৃত্যুবৰণ কৰিছিল। তেওঁৱে আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰোঁতা, কেৱল আমাৰে নহয়, গোটেই জগতৰে। 1 যোহন 2:2। এইটো বুজাটো গুৰুত্বপূৰ্ণ যে তেওঁৰ ওপৰত পাপ আৰোপ কৰা হৈছিল, কিন্তু তেওঁ আদামৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা নাছিল। তেওঁ পাপৰ শাস্তি বহন কৰিছিল, কিন্তু তেওঁ কেতিয়াও পাপী হোৱা নাছিল। তেওঁ আমাক খ্ৰীষ্টত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ'বলৈ পাপ নকৰাজনকে পাপী কৰি তেওঁকে আমাৰ পাপৰ বাবে ক্ৰুচত বলিস্বৰূপে উৎসৰ্গ কৰিলে।